এইখন হৈছে আমাৰ গাঁৱৰ প্ৰেমকাই ঘৰ। এইজনী হৈছে প্ৰেমকাই। প্ৰেম মানে সাংঘাতিক প্ৰেম। এই বুঢ়া বয়সতো কিন্তু প্ৰেম কৰিবলৈ এৰা নাই দেই। আকৌ প্ৰেম কৰিছেনো কাক? মইনাৰ পেহীয়েকক। ৰ'ব, এইজনী হৈছে আমাৰ মইনাৰ পেহীয়েক। এইও কিন্তু কম শ্ৰেণী নহয় দেই। এই বুঢ়ী বয়সতো প্ৰেমকাইৰ লগত প্ৰেম কৰিবলৈ এৰা নাই। মইনাক চিনাকিয়ে কৰাই দিয়া নাই নহয়। আৰু এইজনী হৈছে আমাৰ গাঁৱৰ মইনা, গাঁৱৰ ডেকা ল'ৰাৰ সপোনৰ কইনা। আহকচোন চাওঁ মইনা আৰু প্ৰেমকাই পুতেকৰ মাজত থকা প্ৰেম কাহিনীটো। খাং লাগে তোকে দেখিলে ৰহতে তিছু মাজে নাচা বুলিলেও কিয় চকু যায় তোৰে উঠন বুকুলে মইনা খাং লাগে তোকে দেখিলে ৰহতে তিছু মাজে নাচা বুলিলেও কিয় চকু যায় তোৰে উঠন বুকুলে ওলাহি পাহি হলি মইনা মৰম লাগে তোক সঁচাকে বিহি বিহি কৈ কৰিব মজাই মৰম কটো ককলে ৰাতি ৰাতি বিচনা কপে তোৰে ভাৱনা জাননে কেনেকৈ সোমাই মই নুৰাখি মোৰে নাম তোৰ বুকুতে হাই কৃষ্ণ ৰাম তোক বুজাবলে টান হাই কৃষ্ণ ৰাম তোক বুজাবলে টান কিমানৰ বুকুত লিখি থলি তোৰে নৈ নাম হাই তোৰে নৈ নাম গাভৰ বয়স এটি ধুনীয়া পখিলা তুমিও আছিলা নৰাফাতে লেখিয়া গাভৰ বয়সত এটি ধুনীয়া পখিলা মনত পৰে তুমি দিয়া মৰম কণ মনত পৰে তোমাৰ উঠন বুকুখন মনত পৰে তোমাৰ উঠন বুকুখন মনত পৰে তুমি দিয়া মৰম কণ পিছে প্ৰেমৰে নামত এটা লিখি মৰহালা বুকুখন মৰহালা বুকুখন মইনা তুমি গলাগে বোপাই খংনো কিয় কৰিছ? মাৰে যোৱাৰ পৰা গোটেই ঘৰখন খালী খালী হৈ আছিলে। ঘৰত মাইকী মানুহ এজনী লাগে দেচোন, সেইকাৰণে বিয়াখন পাতিলোঁ। সেই বুলি এইটো বয়সত বিয়া পাতিব লাগে নেকি? গোটেই গাঁৱত বদনাম ওলাব নোৱাৰা কৰি দিছোঁ। আৰু মোৰ মইনাজনী কালি ভাল পাইছিলেহে মোক।